হেল্ল' নমস্কাৰ চেলিব্লগলৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি মই একচুৱেলি যাবলৈ আহিছোঁ তপাবনলৈ এই যোনটো আপোনাৰ নাৰেংগীৰ পৰাই ভিতৰত সোমাই যে তপাবন বুলি যে কয় পানীখাতিৰ কাষতে ক'ৰবাত হ'লে আজি মোৰ লগত কেইগৰাকীমান বিশেষ ব্যক্তি আছে পোনপ্ৰথমে মই চিনাকি কৰি দিব ওলাইছোঁ আমাৰ ছাৰক ভূপেন দাস ছাৰক সকলোৱে চিনি পায় মৰমৰ গুৰু বুলি ক'ব লাগিব আৰু স্পেচিয়েল আমাৰ ভণ্টি এজনী আছে লগত আৰু ৱাইফ আছে মানে মুনু আৰু সকলোতকৈ আমাৰ মৰমৰ আৰু সকলোৰে প্ৰিয় সোনিয়া আছে আৰু এয়া মায়া পুৰা হেলমেট চেলমেট লৈ আছে আমি গোটেইবিলাক একগোট হৈ ল'লোঁ নাৰেংগীত আৰু ইয়াৰ পৰা আমি যাম তপাবনলৈ ঠিক আছে ভিডিঅ'টো আপোনালোকে চাই থাকিব মই সমূহ অসমবাসীলৈ বিহুৰ শুভেচ্ছাৰ লগতে আজি আমি কি কামত যাব ওলাইছোঁ সেইটো মই জনাব বিচাৰিম আৰু যিহেতু সকলোৱে বৰ বিহুত ড্ৰেছত আছে দেখা পালে আপোনালোকে ইমান ধুনীয়া কৰি সাজি কাচি ওলাই আহিছোঁ ঘৰৰ পৰাই নিশ্চয় ভিডিঅ'টো চাই থাকিব গম পাব ৰ'ব তাৰ আগতে কিবা এটা খাই লওঁ পিছে গোটেইবিলাক আমি লগ হৈ হোটেলৰ ভিতৰতে আৰু জুচ চুচ কিবা পৰঠা আৰু এই চেগতে মায়াৰ পৰা জানিব বিচাৰোঁ আজিৰ দিনটোক লৈ কেনেকুৱা এটা অনুভৱ আজিৰ দিনটোত সঁচাকৈ মানে আহি ভালে লাগিছে আৰু মানে ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে লগতে তেওঁৰ অৰ্ধাংগিনী চ' আমাক ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে আমি খুব আনন্দিত আৰু এতিয়া গৈ আছোঁ আমাৰ যিটো প্ৰগ্ৰেমৰ কাৰণে চ' আগলৈ চাই থাকক এনেদৰে হোটেলৰ পৰা ওলালোঁ আৰু পিছফালে মায়াক বহাই ল'লোঁ মায়াৰ বোলে বহুত বেছি কষ্ট হৈছে আৰু বলকচোন আগলৈ আৰু মায়াক লৈ কিনে এনেদৰে মই পিছফালে বহাই লৈ যাই আছোঁ মানে আৰু ভাবি আছে আপোনালোকে মায়া কৰি আছোঁ কোন মায়া কি হয় সেইটো আপোনালোকৰ মনত হয়তো প্ৰশ্ন হৈছে আৰু যিসকলে জানে তেওঁলোকে নিশ্চয় প্ৰশ্ন নকৰে নাজানাসকলৰ কাৰণে মই কৈ দিলোঁ মায়া এজনী ল'ৰা হয় আৰু ল'ৰা তাইৰ মনটো একেবাৰে ছোৱালী হয় কিন্তু মায়াৰ পৰা আজি এই বিষয়ে জনাৰ কাৰণে এটা ইণ্টাৰভিউলৈ গৈ আছোঁ নিশ্চয় আপোনালোকে গোটেইখিনি গম পাব ভিডিঅ'টো চাই থাকিব প্ৰথম কোনোবা ডেকাৰ লগত বহাগত বোলে ফুৰিব আহিছোঁ ডেকা বুলি ক'লে নহ'ব দিয়ক কিয় মই কাৰণ বিয়া চিয়া পাতিছোঁ যিহেতু মই লাগিলে বহাগৰ ৰঙালীয়ে সকলোৰে জীৱনটো সুন্দৰ কৰি ৰাখক তাৰে কাপোৰ Let's go! ফাইনেলি আহি এনেদৰে তপোবনৰ যোনটো বনভোজস্থলীলৈ আদৰ দিছে মানে আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ লাগিব নাৰেংগীৰ পৰা চিধা আহি ইয়াতে সোমাই গ'লোঁ আৰু সন্মুখতে এটা শনি প্ৰভুৰ মন্দিৰ আছে জয় শনি মহাৰাজ আৰু এনেদৰে ভিতৰলৈ সোমাই আহিলোঁ পাই গ'লোঁ তপোবন ৱেলকাম টু তপোবন তাৰ কি ক'ব ইমান দূৰৰ পৰা আহিছে কি ক'ব ভাগৰ লাগিছে ভাগৰটো লাগিবই পিছে আহোঁতে ৰাস্তাত বাক্সা ওলাইছিল নেকি বান্দৰ ওলাইছে ন প্ৰথমতে আহি কিনে সোনিয়াবাৰ কাষত আহিছোঁ কেনেকুৱা পালে আপুনি ইয়াতে আজি প্ৰথমবাৰ কাৰণে আহিছে ভাল লাগিছে লোকেশ্যনটো কেনেকুৱা লাগি আছে কাষতে ব্ৰহ্মপুত্ৰটো বৈ আছে ইমান ধুনীয়াকৈ খুবেই আনন্দিত ভাল লাগিছে বিহুৰ বতৰ আৰু বিহুৰ বতৰ পৰা বিহু ড্ৰেছত আহিছে পুৰা একদম বিহুৰাণী যেন লাগিছে হয়নে নহয় বাকী কি ক'ম আৰু আহোঁতে দেখুৱাই লৈ আহিছোঁ একদম গছ বনৰ মাজে লৈ আহিছোঁ আৰু ইয়াতে কি কৰি আছে সোধকচোন মানে কি কৰি আছে ইয়াতে আমিতো ইয়াতে ফটোশ্বুট আৰু এইবিলাকৰ কাৰণে এনেকৈ সুধিলে মানে আৰু
ফাৰ্ষ্টত ফটোশ্বুটে আৰম্ভ কৰিম চাগে ঠিক আছে। মাজে মাজে ভিডিঅ' হৈ থাকিব আৰু নিশ্চয় 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 Interview. নিশ্চয় চাই দেখিব সঁচাকৈ ব্লগটো আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম যিহেতু ইণ্টাৰভিউ এটা লোৱাৰ কাৰণে প্ৰস্তুতি চলি আছে তাৰ কাৰণে পূৰা এক্সাইট হৈ আছে এতিয়াৰ পৰা মেকআপ চেকআপ কৰি আমাৰ ইণ্টাৰভিউ আছে না অলপ মেকআপ কৰি আছোঁ দিয়ক আজি ফাৰ্ষ্ট টাইম মানে মেকআপ কাৰণ মেকআপ কিহৰ কাৰণে কৰি আছে গমেই পাইছে ফটোশ্বুট হ'ব বুলি ক'লে অলপ আগতে আৰু বিশেষকৈ এটা ইণ্টাৰভিউ আছে মায়াৰ লগত মায়াৰ লাইফৰ বিষয়ে বা তেওঁ কেনেকৈ চলি আছে কি কৰিছে কি কৰিব বিচাৰিছে সেই বিষয়ে অলপ ইণ্টাৰভিউ হ'ব মই আপোনালোকক অলপ আগতে ক'লোঁ ইণ্টাৰভিউটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে অপেক্ষা কৰক 2-3 দিনৰ পিছতে আহি আছে আৰু আপোনালোকে এটা কাম কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্লিজ আৰু নিশ্চয় সেইটো ভিডিঅ' পাব আপোনালোকে যিহেতু আমাৰ লগত আজি দুগৰাকী ব্যক্তি আমন্ত্ৰণ কৰি আনিছোঁ আৰু মোৰ কাৰণে ইমান কথা ৰখাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু তাৰ আগতে আমি যিহেতু ব্লগ ইণ্টাৰভিউটো আৰম্ভ কৰিম তাৰ আগতে মই ভাবিলোঁ ব্লগত আমাৰ প্ৰস্তুতিটো কেনেকুৱাকৈ চলি আছে ইয়াতে ইমান ধুনীয়াকৈ জাপি লগাইছে পিছফালে বেকগ্ৰাউণ্ডত গামোচা লগাইছে আৰু ইভাগে আমাৰ যোনটো ট্ৰেডিশ্যনেল মানে আমাৰ অৰিজিনেল জাপি আৰু এইটো অৰিজিনেল জাপি বুলি কয় ন এইটো অৰিজিনেল জাপি লগাইছে ইমান ধুনীয়াকৈ চাওক যিয়ে নহওক আমি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু নিশ্চয় ভিডিঅ'ৰ লিংকটো পাই যাব আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে অপেক্ষা কৰক দৌৰি আহি আছোঁ কাৰণ আমাৰ ছাৰ আৰু যোনটো আমাৰ মুনু ইহঁতে মানে মোক তাত অকলে এৰি কিনে ইয়াতে ডেন্স কৰিব আহিছে আৰু কিবা এটা বোলে ভিডিঅ' বনাব আমাৰ মুনু চেনেলটো কি আছিল তোমাৰ কি চেনেলটো আহিব অনিতা মিক্সাৰ চেনেলত আহিব আপোনালোকে চাব বিহু নাচিব নাজানো এনে আৰু কি মনৰ ফূৰ্তিতে নাচি আছো কি নাচিলো ময়ে নিজে নাজানো মানে কথাটো এনেকুৱা আজি ইমান বেছি হেপী হৈ আছে আৰু সঁচাকৈ মোৰ দেখি কিনে বহুত বেছি ভাল লাগিছে আৰু আপোনালোককো জনাইছোঁ আৰু যিহেতু আমাৰ গুৰু ছাৰ আছে ছাৰে শিকাই দি আছে আৰু ইমান ধুনীয়াকৈ বিহু নাচি আছে নিশ্চয় এইটো ভিডিঅ'ৰ মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে অনিতা মিক্সাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাকী মোকো কৈ আছে মই বোলে অলপ ডান্স কৰিব লাগে ঠিক আছে এইটো অলপমান মই দেখুৱাই আছোঁ বাৰু ইণ্টাৰভিউটো কমপ্লিট হৈ গ'ল নিশ্চয় আপোনালোকে পাব ইণ্টাৰভিউটো কম দিনৰ ভিতৰত আৰু এইবাৰ চাওক ধুতি পিন্ধি আছোঁ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু ক'ব নোৱাৰোঁ ন কি ধুতিয়ে পিন্ধি দিলে কি কৰি দিয়ে তোৰ মই পেচাব কৰা লাগি আছে কেনেকৈ পেচাব কৰিম বে হাও এনেকৈ আৰু ধুতি পিন্ধে নেকি আৰু মুনুৰ ৰিকুৱেষ্টত ময়ো ধুতিযোৰ পিন্ধি কিনে ড্ৰেছত আহি গ'লোঁ বিহু নাচিব নাজানো দে ভালদৰে তথাপিও অলপ চেষ্টা কৰিছোঁ বহুত দিন পিছত নাচিছোঁ তো অলপমান মুনুৰ ৰিকুৱেষ্টত বা আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো আহি আছে অনিতা মিক্সাৰত নিশ্চয় অকলে চোৱাৰ কাৰণে ৱেইট কৰক এই আমাৰ ভণ্টি নামটো কৈ দিয়াছোঁ এবাৰ তোমাৰ প্ৰাঞ্জিতা হয় বৰ্তমান গুৱাহাটী কলেজৰ ষ্টুডেণ্ট কোন ইয়াৰত এতিয়া ফাৰ্ষ্ট ছেমত কিহৰ কাৰণে আহিছে আজি বা আহি কিনে কেনেকুৱা লাগি আছে তোমাৰ এনে ঘূৰিব আহিছা বা যিয়ে নহওক আগতে এইটো লোকেশ্যনত আহিছা নেকি নিশ্চয় সঁচাকৈ বহুত বেছি ধুনীয়া ঠাই হয় বহুত বেছি ভাল লাগি আছে আৰু চৌদিশে পৰিৱেশটো এবাৰ ইয়াৰ পৰা মই দেখুৱাইছোঁ ৰাখিছে সঁচাকৈ বহুত বেছি ধুনীয়া আৰু কাষতে নদীখন বৈ আছে ইয়াতে বহাৰ কাৰণে আৰু এইবিলাক আছে আৰু চকী লাগিলে চকী দি আছে ইয়াতে যোনটো ইয়াত কমিটি আছে তেওঁলোকে ইয়াতে এটা এণ্ট্ৰি ফিজ লয় আৰু লোৱাৰ পিছত বাকী চকী টকী যি লাগে সুবিধাখিনি দিয়ে বাকী ইয়াতে অলপমান বহি ল'ব আৰু সঁচাকৈ মই তপাবনত আহি কিনে ইমানেই বেছি ভাল লাগিছে কাৰণ দাদাসকলক লগ পালোঁ দাদাসকলে ইয়াত স্থায়ী হয় মানে আৰু যিহেতু আজি দেখিলে আপোনালোকে ইণ্টাৰভিউ কৰিলোঁ ব্লগ এটা বনাই আছোঁ বিহু নাচি আছে ইমানখিনি সকলোবোৰ আৰু চৌদিশে মানুহে ভৰ্তি হৈ আছে তাৰ লগতে মই ইয়াৰে লোকেল দাদাসকলক একবাৰ চিনাকি কৰি দিব খুজিছোঁ দাদাসকলক একবাৰ হেপী বিহু কৰি দিয়ক মোৰ দৰ্শকক আৰু আমাৰ চেলিব্ৰিটিসকলৰ চেনেলৰ পৰাই মানে আপোনালোকক দেখুৱাইছোঁ এবাৰ কি ক'ব বিহুৰ বতৰত আপোনালোকে ৰাইজক কি ক'ব ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা দিছে দাদাসকলে আৰু আপোনালোকৰ পৰা দাদাসকলে ল'লে আৰু বহুত বেছি ভাল লাগিছে দাদাসকলৰ ফটো উঠিলোঁ আপোনালোকক মই ফটোটো ইয়াতে ভিডিঅ'ৰ মাজত সোমাই দিম ৰিটাৰ্ণ যাত্ৰা আৰম্ভ কৰিলোঁ যিহেতু আজিৰ দিনত গোটেইখিনি কাম মানে কৰিব নোৱাৰিলোঁ যিমানখিনি কৰিলোঁ এইখিনি ইয়াতে সুখী আৰু
আৰু সকলোকে ধন্যবাদ জনাইছোঁ হেপী ৰঙালী বিহু সকলোকে আৰু এতিয়া সোনিয়াবাৰ মাতটো ওলাইছে তেতিয়াৰ পৰাই বহুত লাজ কৰি আছিল সকলোকে অসমবাসীলৈ কি কৰোণা চলি আছে পৰিস্থিতি আপোনালোকে ভাবি চিন্তি বিহু চাব যাব আৰু দেই সঁচা কথা কৈছে একেবাৰে একদম মানে আপোনালোকে মাস্ক চাস্ক লগাই ছ'চিয়েল ডিষ্টেঞ্চটো পাৰিলে মেইনটেইন কৰি কিনে চলিব আৰু যিহেতু পৰিস্থিতি অলপ বেয়া ফালে আহিছে ঠিক আছে আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যাবলৈ ওলাইছোঁ বাই